সাংস্কৃতিক কৰ্মীসকলৰ যুদ্ধংদেহী কৰ্মতৎপৰতাত ৪৪ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ প্ৰস্তুতি ৭০% সম্পন্ন। মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে তেওঁৰ পাৰিষদৰে ৰংকেৰ পূজাত উপস্থিত হৈ ৰংকেৰ দেৱতাৰ পৰা ললে আশীৰ্বাদ। বাইবেল চাৰ্চ ৰংজাংফঙত কাৰ্বি আংলং বাপ্টিষ্ট ফেলোশ্বিপৰ ৩৭তম বাৰ্ষিক অধিৱেশন। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ। ৪৪তম কাৰ্বি যুৱ মহোৎসৱলৈ আৰু কেইটামান দিনহে বাকী। সাংস্কৃতিক কৰ্মীসকলৰ যুদ্ধংদেহী কৰ্ম তৎপৰতাৰে কাম কৰি যোৱাত বিভিন্ন নিৰ্মাণৰ কাম ইতিমধ্যে ৭০% সম্পন্ন হোৱা বুলি আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত ব্যক্ত কৰিছে কাৰ্বি কালচাৰেল ছ'চাইটি তথা কাৰ্বি জুতাং আসঙৰ সভাপতি চন্দ্ৰ সিং ক্ৰয়। তাৰালাংছৰ কাৰ্বি যুৱ মহোৎসৱ বুলিলেই সাংস্কৃতিক প্ৰেমীসকলৰ অন্তৰ আৱেগ উঠলি উঠে। কাৰ্বিসকলৰ হিয়াৰ আমঠু মহোৎসৱটিৰ সফল ৰূপায়ণ কৰি বিশ্ববাসীৰ আগত গৌৰৱ অৰ্জনৰ প্ৰয়াসত বিগত কেইবাদিনৰে পৰা বিভিন্ন বেচৰকাৰী সংগঠন তথা ৰাইজে চেষ্টামূলকভাৱে শ্ৰমদান কৰে। আনহাতে দিনে নিশাই বিভিন্ন নিৰ্মাণ আৰু মেৰামতিৰ কামত নিয়োজিত কৰ্মীসকলেও যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম আগবঢ়াই নিছে। লগতে নিগোষ্ঠীয় গাঁও কাৰ্বি, ডিমাচা, অসমীয়া, বড়ো, কুকি, ৰেংমা, নেপালী, তিৱা, গাৰো আদি জাতি জনগোষ্ঠীয়সকলেও নিজৰ নিজৰ জনগোষ্ঠীয় আৰ্হিৰ ঘৰ সাজি আছে। নৃগোষ্ঠীয় বজাৰ প্ৰদৰ্শন মেলাৰ বাবে নিজা নিজা দোকান গৃহ নিৰ্মাণ কাৰ্য চলি আছে। হাতে পাছে মিলি মহোৎসৱৰ কাম এতিয়ালৈ ৭০% সম্পূৰ্ণ হৈ উঠা বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে কাৰ্বি জুতাং আসঙৰ সভাপতি চন্দ্ৰ সিং ক্ৰয়। Fan parupan fan trok sikep anamangke ketang porson si theklong lazong bongpen kikim kerang pinangan keklem ponangji dolang puai pit sita nilining ke thedam teng bangke non di popenang bong petang thai unji pusinili ning chi thedam athe bangke la halo tirika mama ya tum dode sang se ji kam keklem mai phu chun bang ben cheng lok ke do an sub committee a convener atum methang asai keklem bang dode sang se kecepaduk gaju bupe nalo bupe along with claim kecepaduk pen thekdam long lo bolo tangte la ni phong bong ke claim ke dam mo am te tang fg pusini li bang ke ni thedam ethnic food exhibition mane kheibari matum kechu kijun lapen ajutang jubat la maso kecepak klang a hithi dame kang pu pondo nonan hada kado we khei krihini tu hemang jikim bomlo hala so hemalong si a khei tir natum kachubuchi তাপেন কিচু কিজু নামো হালাদাগলি তুম থেক পনম ক্ৰয় আৰু ব্যক্ত কৰে যে এবাৰ ৪৪ সংখ্যক কাৰ্বি যুৱ মহোৎসৱত সাংস্কৃতিক প্ৰেমী তথা পৰ্যটকে কিছু ব্যতিক্ৰম এটা পাব। কাৰণ এইবাৰ নথেংপিৰ আৰ্হিৰ ঘৰ থাকিব। বছৰটোত সকলোৰে বাবে শুভ আৰু মংগল কামনা কৰি ৰংকেৰ দেৱতাৰ পৰা আশীৰ্বাদ ললে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। লগত লগ দিলে পৰিষদৰ অধ্যক্ষ হৰেন সিং বে, কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন আৰু পৰিষদীয় সদস্য মংগল সিং টিমুকে ধৰি ভিডিচিৰ অধ্যক্ষ ৰামচন্দ্ৰ ৰংপি, ৰংখাং লেমছৰ অধ্যক্ষ মংগল বে, ডংকামুকাম নগৰ কমিটিৰ প্ৰাক্তন অধ্যক্ষ কেহাই বে প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে। মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ গৃহ সমষ্টিৰ অন্তৰ্গত ফানক্ৰী গাঁৱত অনুষ্ঠিত ৰংকেৰ পূজাৰ দৱানৰ ওচৰত আশীৰ্বাদ আদি লোৱা কাৰ্যত ফানক্ৰী গাঁৱৰ মুখিয়াল তথা গাঁওবুঢ়াই নেতৃত্ব দিয়ে। পূজাত বছৰটোৰ বাবে সমূহ কাৰ্বি আংলংবাসীৰ মংগল প্ৰাৰ্থনাৰে ৰংকেৰ দেৱতাৰ আশীৰ্বাদ বিচাৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে। উল্লেখ্য যে আজি ৰংহাঙে সমূহ জিলাবাসীলৈ ৰংকেৰ পূজা আৰু লক্ষীমন ধৰ্ম প্ৰৱৰ্তন লক্ষণ ইংটি হেণ্ডছেকৰ ৫৯তম আৱিৰ্ভাৱ তিথি উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ডিফুৰ বাইবেল চাৰ্চ ৰংজাংফঙত কাৰ্বি আংলং বাপ্টিষ্ট ফেলোশ্বিপৰ ৩৭তম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়।
ডিফুৰ বাইবেল চাৰ্চ ৰংজাংফঙত কাৰ্বি আংলং বাপ্টিষ্ট ফেলোশ্বিপৰ ৩৭তম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। আজি বিয়লি ভাগত অনুষ্ঠিত এই অধিৱেশনখনিৰ মুকলি সভাত পৰিষদীয় নীলিপ সমষ্টিৰ জনপ্ৰতিনিধি পবিত্ৰ ৰংপিয়ে মুখ্য অতিথি হিচাপে যোগদান কৰে। আনহাতে কাট নিউজলৈ প্ৰেৰণ কৰা এক বাৰ্তা যোগে MSc পবিত্ৰ ৰংপিয়ে থান ৰংকেৰ আৰু লক্ষীমন আবিৰ্ভাৱ তিথি সমাৰোহ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। বৈঠালাংশ ভূমি সংৰক্ষণ বিভাগৰ ৰেঞ্জ বিষয়াৰ কাৰ্যালয়ৰ অধীনত এটি পৰিদৰ্শন ভৱন মুকলি কৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। প্ৰায় ৬০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ভূমি সংৰক্ষণ বিভাগৰ পৰিদৰ্শন ভৱনটিৰ মুকলি অনুষ্ঠানত ৰংহাঙৰ উপৰি পৰিষদীয় অধ্যক্ষ হৰেণ সিং বে, ভূমি সংৰক্ষণ বিভাগৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন, পৰিষদীয় সদস্যক্ৰমে প্ৰভাত চন্দ্ৰ তাৰো, মঙ্গল সিং টিমু, ভূমি সংৰক্ষণ সংমণ্ডল বিষয়া অকন নাথ, ৰেঞ্জৰ ভৰালী প্ৰমুখ্যে স্থানীয় একাংশ ৰাইজ উপস্থিত থাকে। গাৰ্ভষ্টেলটো এতিয়া ওপেনিং কৰিব পাইছোঁ। টোটেল এমাউণ্ট আছে 1,74 lakhs আৰু ইয়াত 100 বেডেড দুখীয়া ল'ৰা ছোৱালীয়ে ১০০জন ছাত্ৰী ইয়াত থকা আৰু লগতে খোৱা বোৱা গোটেইখিনি চৰকাৰে বহন কৰা হ'ব। জাস্টিন ইংঘে ৰিপৰ্ট কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। और अभी एक और भूकंप 7.4 की तीव्रता का। अरे बाप रे, एया तेंते बहुत बेया होल। बहुत बेसी जान माলৰ লোকচান হ'ল সাগে। এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো। এতিয়াতো বল ভয় লগা হৈছে। মইতো নতুন ঘৰ বনাই আছো। মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো। কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ। টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয়। হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ। Aturkimi Academy, Rukasen, Amlapati, Difu 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like Boys and Girls Hostel, audio-visual teaching aid with projector, Smart Class, Next Education Inter Private Limited, Arts and Dance classes, etc. Montessori classes will start from 1st week of January 2018. For admission details, please contact 03671 273084 or 7896 971 592 or 8724068454 or 8472091283. Assamese Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। খটখটিত লক্ষণ ইংটি হেণ্ডছেকৰ 59 সংখ্যক আবিৰ্ভাৱ তিথি উলহ মালহেৰে উদযাপিত হয় খটখটিত। লক্ষীমন দবান 4 আমেৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে লক্ষীমন ধৰ্মৰ প্ৰৱৰ্তন জনাৰ জন্ম জয়ন্তী উদযাপন কৰা হয়।
বুকাজান মহকুমাৰ অন্তৰ্গত ডলামৰা বগাৰাম টকবিগাঁৱৰ নিবাসী আৰু ক্ৰমে লক্ষীমন ধৰ্মৰ প্ৰৱৰ্তন কৰা গুৰু লক্ষণ ইংটি হেণ্ডছেকৰ জন্ম হয় কলম ইংটি হেণ্ডছেকৰ ঔৰসত আৰু কাটু ৰংহাংপিৰ ঔৰসত 1969 চনৰ 5 ফেব্ৰুৱাৰীত লক্ষণ ইংটি হেণ্ডছেকে কাৰ্বি জনগোষ্ঠীৰ মাজত ধৰ্মীয় ৰীতি নীতি তথা পূজা পাৰ্বণত পৰিৱৰ্তন আনি ঈশ্বৰৰ ভক্তিৰ পথত নতুন গতি দিয়ে পিছলৈ কাৰ্বি জনগোষ্ঠীৰ অধিকাংশই বৈষ্ণৱ ধৰ্মবাদত বিশ্বাসী গুৰুজনাৰ ধৰ্মীয় দৰ্শনৰ প্ৰতি আকৰ্ষিত হয় তেওঁৰ লাখ লাখ অনুৰাগী আৰু পিছলৈ লক্ষণ হেণ্ডছেকে প্ৰৱৰ্তন কৰা ধৰ্মক লক্ষীমন ধৰ্ম হিচাপে জনপ্ৰিয় হয় পবিত্ৰ হুমাংগী তথা নাম কীৰ্তন গুৰু ভজনেৰে দিনজোৰা কাৰ্যসূচীৰে খটখটিৰ ভূমি আজি পাৱন হৈ উঠাৰ লগতে আকাশ বতা পবিত্ৰময় হৈ উঠে উল্লেখযোগ্য যে কাৰ্বি আংলঙৰ উপৰি অৰুণাচল শোণিতপুৰ আদি কাৰ্বি অধ্যুষিত অঞ্চলৰ কেইবাটাও ঠাইতো লক্ষীমন ধৰ্ম প্ৰৱৰ্তক তথা হেমফু লক্ষণ হেণ্ডছেকৰ আবিৰ্ভাৱ তিথি উলহ মালহেৰে পালন কৰে আনহাতে লুম্বাজঙৰ জনপ্ৰতিনিধি তথা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণেও পৰিবাৰ সহিত স্থানীয় লক্ষীমন দৱানলৈ গৈ গুৰুচাৰৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে পশ্চিম কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে বাটপথ উন্নয়নৰ বাবে লোৱা কামৰ কিছু পৰিমাণে হলেও অগ্ৰগতি ইতিমধ্যে পৰিলক্ষিত হৈছে হেয়া কবই লাগিব তাৰে মাজতে এতিয়া বিভিন্ন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিয়ে আছে পশ্চিম কাৰ্বি আংলঙৰ ৰাইজে আশা কৰিছে এই সমূহ কামৰ অগ্ৰগতিও অতি শীঘ্ৰেই ৰাইজৰ দৃষ্টিগোচৰ হ'ব এই প্ৰতিবেদনত প্ৰথমে আহো পথ উন্মোচনৰ কথালৈ কেইবাও মাহৰ আগতে নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা পেভাৰ ব্লক ৰোড পেভমেণ্ট ঘিলানীলৈ যোৱা আৰু লংকালৈ যোৱা পেভাৰ ব্লক পেভমেণ্ট লংকালৈ যোৱা পথ উন্মোচন কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে তাৰ পিছত 2017-18 বিত্তীয় বৰ্ষৰ পুঁজিৰ পৰা নিৰ্মাণ হ'ব লগা পথ চাৰচিনতৰ পৰা সজঙলৈ MSBT পেভমেণ্ট পথৰ আধাৰশিলা স্থাপন কৰে কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেন সিং বে ইয়াৰ পিছত ৰংহাঙে পানী যোগান প্ৰকল্প নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মুঠতে পথ ভৱন আদি ধাৰাসাৰ আধাৰশিলা স্থাপন তথা নৱনিৰ্মিত ভৱন পথ আদি উন্মোচন কৰি বিগত কংগ্ৰেছ চৰকাৰৰ দিনত পশ্চিম কাৰ্বি আংলঙত উন্নয়নৰ কাম কাজত পিছ পেলাই থোৱা সৰ্বকালৰ ৰেকৰ্ড ভংগৰ প্ৰয়াসত অব্যাহত ৰংহাঙৰ চৰকাৰ আজি সফল সম্পন্ন হল পশ্চিম কাৰ্বি আংলঙৰ জলদুৰি বাপ্তিষ্ট মণ্ডলী গাঁৱত অনুষ্ঠিত 99 সংখ্যক বাৰ্ষিক অধিৱেশন 2 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত এই তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীত কাৰ্বি আংলঙৰ ভিন্ন বাপ্তিষ্ট মণ্ডলীয়ে যোগদান কৰি অধিৱেশন সাফল্যমণ্ডিত কৰে এই সন্দৰ্ভত আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত কাৰ্বি বাপ্তিষ্ট এছ'চিয়েশ্যনৰ সভাপতি JS ৰংহাঙৰে হোৱা চমু সাক্ষাৎকাৰত PKBA অৰ্থাৎ পশ্চিম কাৰ্বি আংলং বাপ্তিষ্ট এছ'চিয়েশ্যনৰ সমূহ খ্ৰীষ্টিয়ান ৰাইজে এই 99 সংখ্যক বাৰ্ষিক অধিৱেশনত সদল বলে আহি যোগদান কৰিলে অনুষ্ঠান সাফল্যমণ্ডিত হ'ব বুলি আশা প্ৰকাশ কৰে কাৰ্যসূচী অনুসৰি পুৱা 8 বজাত PKBAৰ সভাপতি জয়সিং ৰংহাঙৰ দ্বাৰা মূল পতাকা উত্তোলনৰ পিছতে বিভিন্ন মণ্ডলীৰ পৰা অহা মণ্ডলীসকলেও নিজৰ নিজৰ মণ্ডলীৰ পতাকা উত্তোলনেৰে আজিৰ কাৰ্যসূচীৰ শুভাৰম্ভণি হয় পতাকা উত্তোলনৰ পিছতে হামৰেন কৰদলে উন্মোচনী সমবেত সংগীত পৰিৱেশন কৰে 9:30 বজাৰ পৰা সকলো পৰিস্থিতিটো একতা হৈ থকাৰ সম্পৰ্কে আলাপ আলোচনা কৰে ইয়াৰ পিছতে সামুৱেল টিছয় ঈশ্বৰ সম্পৰ্কীয় পবিত্ৰ কথাবোৰ সভাত উপস্থিত ৰাইজৰ আগত হাড়গৰ্ভ কথা ব্যক্ত কৰে দুপৰীয়া যুৱক যুৱতীসকলৰ মাজত আত্মসংস্থাপনৰ ওপৰত KABCৰ সাধাৰণ সম্পাদক ৰেভাৰেণ্ড ডি ইংটিৰ সঞ্চালনাত সেমিনাৰ এখনি অনুষ্ঠিত হয় সেমিনাৰত টকালি ঝিমো তেৰণভিয়ে উঠি অহা যুৱক যুৱতীসকলৰ মাজত ভাল আদৰ্শ আচাৰৰ মাজেৰে আগবাঢ়ি যোৱাৰ বাবে অনুপ্ৰেৰণামূলক ভাষণ ৰাখে উল্লেখ্য অনুষ্ঠানত বিগত সময়ত 3 বছৰীয়া পাঠ্যক্ৰম প্ৰশিক্ষণত উত্তীৰ্ণ বুলি পৰিগণিত 7 গৰাকী প্ৰশিক্ষাৰ্থীসকলক PKBAৰ সভাপতি ৰংহাঙে একোটাকৈ মানপত্ৰ প্ৰদান কৰে জসন ইংঘে ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ